morning. Welcome to my YouTube channel Himsikha kalita musical. কি খবৰ আপোনালোকৰ? I hope নিশ্চয় ভালে আছে আৰু মও ভালে আছো। মোটামুটি 4-5 days মান মই ভিডিও আপলোড কৰা নাই, আপোনালোকে গম পাইছে। ভিডিও কৰাও হোৱা নাছিল একচুয়ালি। সো ভাবিলো আজি এটা ভ্লগ বনাও, ডেইলি ভ্লগ। সো আজি মই ঘৰত নাই, মই আছো মামা আইতাহঁতৰ ঘৰত। সো আপোনাক দেখুৱাই যাম পৰিবেশটো, আমাৰ ঘৰৰ পৰিবেশটো দেখিছেই বাৰু। সো আইতাহঁতৰ ঘৰৰ পৰিবেশটো দেখুৱাই যাম। এতিয়া মই জাষ্ট গা পা ধুই আহিলোঁ। এতিয়া টাইম হৈছে, ৰ'ব আপোনালোকক মই দেখুৱাই দিছোঁ টাইমটো। এয়া দেখিছেনে? যদি ফ্ৰণ্ট কেমেৰা হৈ আছে গতিকে ভালকৈ নাহে বাৰু, মানে উল্টাকৈ দেখিব আপোনালোকে। এতিয়া হৈছে 8:20 হৈছে এতিয়া। সো ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাই যাব শেষলৈকে, আৰু শেষত চাই জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব। আৰু সদায় কোৱাৰ দৰে আজিও কওঁ, প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ সৈতে আপোনালোক ন'টিফাই হৈ থাকিব পাৰে। তেতিয়াহ'লে ব'লক আজিৰ নতুন ভ্লগটো আমি কণ্টিনিউ কৰোঁ। তাৰ আগতে এটা কথা কৈ লওঁ, একচুৱেলি যিহেতু মই কৈছোঁৱে মই ঘৰত নাই, গতিকে এতিয়া অলপ মই পঢ়ি লওঁ। একচুৱেলি পঢ়াৰনো কি আৰু, পঢ়া শুনা একো গুৰুত্ব নোহোৱা হৈ গৈছে। একচুৱেলি মোৰ বুলি নহয় আৰু প্ৰত্যেক ল'ৰা ছোৱালীৰে সেইটো হৈছে। যিহেতু মই ক্লাছ 10ৰ ষ্টুডেণ্ট, গতিকে অলপ মানে পঢ়াৰ অভ্যাসটো ৰাখিব লাগিব ন। হঠাৎ পৰীক্ষা হৈ গ'লেতো চব চেজ হৈ যাব, গতিকে অলপ অভ্যাসটো ৰাখি গৈছোঁ পঢ়াৰ, বাকী বেলেগ একো নাই। গতিকে অলপ পঢ়ি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। একেবাৰে মই ব্ৰেকফাষ্ট কৰি পেলাই লগ পাই আছোঁ। একচুৱেলি আমাৰ মাহীহঁতৰ ঘৰ, মানে আইতাহঁতৰ ঘৰ ৰাস্তাৰ ওচৰতে হয়, মেইন ৰাস্তা। মই দেখুৱাই দিওঁ আপোনালোকক, এইটো চক হয়, চকৰ ওচৰতে ঘৰ। দেখুৱাই দিম মই অলপ পিছত। এতিয়া মই অলপ পঢ়ি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। লেটছ গো। চাওকচোন গোটেই দোকান মই জুম কৰি আনিছোঁ, এতিয়া ভালকৈ দেখা নাপাব বাৰু। এইটো ৰাস্তা, এইফালে গাড়ী চলিয়ে থাকে। এয়া গাড়ীবিলাক চলিয়ে থাকে। কি কৰিছে আপোনালোকে? এতিয়া মই জাষ্ট ব্ৰেকফাষ্ট কৰি আহিলোঁ। ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এইফালে চলি আছে টিভি। মোৰ চাউণ্ডটো কিমান আহিছে গম নাপাওঁ। এইফালে চাওকচোন, এইফালে টিভি চলি আছে, আহিনৰ আবেলি। চ' ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। কি কৰিছে আপোনালোকে কমেণ্টত জনাব। একচুৱেলি বিশেষ একো দেখুৱাব পৰা নাই, যিহেতু ঘৰতে আছোঁ। ঘৰত মানে নিজৰ ঘৰত নহয়, মামাহঁতৰ ঘৰত আছোঁ। ত' যেতিয়া বাহিৰত ওলাই যাম তেতিয়া আপোনালোকক অলপ দেখুৱাই দিম। এতিয়া পিছে অলপ টাইম অফ কৰোঁ, অলপ পিছত লগ পাই আছোঁ। মই এতিয়া চিৰিয়েলখন চাই লওঁ, তাৰপিছত লগ পাই আছোঁ। গুড মৰ্ণিং। যোৱাকালি আৰু মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, আপোনালোকে গম পাইছে। একচুৱেলি মোটামুটি 12টামান বজাত মই কৈছিলোঁ আহিনৰ আবেলি চলি আছিল নহয় জানো টিভিত। তাৰপিছত আৰু মোৰ ভিডিঅ'টো কৰা নহ'ল। একচুৱেলি মই যিহেতু ঘৰত নাই, আপোনালোকক কৈছোঁ মই আছোঁ আইতাহঁতৰ ঘৰত। গতিকে বেলেগত থাকি মানে এনেকৈ মোবাইলটো হাতত লৈ ভিডিঅ' কৰি থাকিবলৈ ভালো নালাগে ন। বাকী বেলেগ মানুহেতো কিবা ক'ব পাৰে যে এনিটাইম মোবাইলটো লৈ থাকে। গতিকে মই কালি আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, ভাবিলোঁ আজি লগ পাম। আজি লগ পালোঁ। আৰু কালি মই আপোনালোকক কৈছিলোঁ যে মই আমাৰ আইতাহঁতৰ ঘৰৰ ওচৰতে থকা মই চকটো অলপ দেখুৱাই দিম আপোনালোকক। যোৱাকালি নেদেখুৱালোঁ, আজি মই অলপ দেখুৱাই দিম আপোনালোকক যিমানখিনি সম্ভৱ হয়। গোটেইখিনিতো দেখুৱাব সম্ভৱ নহয় নহয় জানো, গতিকে যিখিনি পাৰোঁ মই দেখুৱাই দিম। এতিয়া মই ব্ৰেকফাষ্ট কৰা নাই, এতিয়া টাইম হৈছে 9:15 হৈছে। এতিয়া ব্ৰেকফাষ্ট ৰেডি হৈছে বাৰু, খোৱা নাই। আপোনালোকে ব্ৰেকফাষ্ট কৰিলে নে কমেণ্টত জনাব, আৰু এতিয়া কি কৰি আছে সেইটোও জনাব। আৰু যিহেতু ক'তো একচুৱেলি মই মানে যিকেইডাল ভিডিঅ' কৰা ট্ৰাইপড পাই, চ' মই ট্ৰাইপডকেইডাল অনা হোৱা নাই। একচুৱেলি যিহেতু লকডাউনৰ কথা নহয় জানো, দোকান পোহাৰ বন্ধ, আৰু অনলাইনত আনিম বুলি ভাবিছোঁ।
চ' অনলাইন কৰা হোৱাই নাই, যিহেতু মই আইতাহঁতৰ ঘৰত আছোঁ। ঘৰত গ'লে অনলাইন কৰিম আৰু ট্ৰাইপডডাল আনিব লাগিব, নহ'লে ভিডিঅ' কৰোঁতে বহুত বেছি অসুবিধা পোৱা যায়। কাৰণ ট্ৰাইপডডাল থাকিলে মোবাইলটো থৈ পেলাই য'ত ত'ত ভিডিঅ' কৰি যাব পাৰি, নহয় জানো? কিন্তু ট্ৰাইপডডাল নহ'লে হাতত মোবাইল লৈ এনেদৰে ৰিক্সো থাকে, নহয় জানো? মোবাইলটো হাতত পৰি যাবও পাৰে, আৰু আজিকালি মোবাইলবিলাক বহুত বেছি ওজন আছে নহয়, মানে হাতত লৈ থাকিবলৈ বিৰাট অসুবিধা হয়। চ' আপোনালোকৰ বাবে তেনেকৈ মই কষ্ট কৰি ভিডিঅ' বনাইছোঁ। আপোনালোকে প্লিজ মোৰ কষ্টৰ মূল্যখিনি দিব। যিসকলে এতিয়া ভিডিঅ'টো চাই আছে আপোনালোকে প্লিজ লাইকটো কৰক, নহ'লে কিছুমানে ভিডিঅ'টো চাই আৰু লাইকটো নকৰাকৈ গুচি যায়। আপোনালোকে পাহৰি যায় নেকি মই নাজানো, কিন্তু লাইকটো নকৰে। গতিকে এতিয়াই ভিডিঅ'টো চাই থকা সময়তে আপোনালোকে লাইকটো কৰি দিয়ক, তেতিয়াহে মানে ভিডিঅ' বনাবলৈ উৎসাহ পোৱা যায়, ভবা যায় যে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। চ' ভাল পালে লাইক কৰে, গতিকে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিয়ক, আৰু কমেণ্টতো জনাব কেনেকুৱা লাগিল। ত' মই তেতিয়াহ'লে অলপ পিছত মানে ব্ৰেকফাষ্ট কৰি লগ পাম। মই চকটো দেখুৱাম বুলি কৈছিলোঁ আপোনালোকক, চ' অলপ চকটো দেখুৱাই দিম, তাৰপিছত লগ পাম। গাইজ, গুড আফটাৰনুন। কি কৰিছে আপোনালোকে? এতিয়া টাইম হৈছে 2:10 হ'ল। মই ৰাতিপুৱা 9:10 মানত লগ পাইছিলোঁ নেকি, তাৰপিছত লগ পোৱা হোৱাই নাছিল। বহুত গৰম পৰিছে, নহয় জানো? বহুত গৰম পৰিছে। চ' গৰমৰ কাৰণে লগ পোৱা নাছিলোঁ। অলপ ভাবিলোঁ দুপৰীয়া মানে লগ পাম। এতিয়াও ৰ'দটো দিয়ে আছে। মই আপোনাক কৈছিলোঁ অলপ মাহীহঁতৰ মানে আইতাহঁতৰ বাহিৰৰ পৰিৱেশখন দেখুৱাম বুলি। চ' ব'লকচোন এবাৰ বাহিৰৰ পৰিৱেশটো চাই আহোঁ। বাহিৰত বিৰাট ৰ'দ দিছে। চ' ব'লক এবাৰ পৰিৱেশটো দেখুৱাই আপোনাক। এইফালে আইতাই ধান মেলি দি থৈ দিছে। এইফালে এডাল বেল গছ আছে আমাৰ আইতাহঁতৰ, এডাল বেল। ব'লকচোন। আইতাহঁতৰ ঘৰৰ বাহিৰৰ পৰিৱেশখন এইখন হৈছে পাচলি বাগিচা। এইফালে বেঙেনা ৰুই থৈছে, এইফালে জলকীয়া আছে, এইফালে ফুল বগাইছে নেকি, মই চিনি নাপাওঁ বাৰু। এইফালে ফুল বগাইছে, এয়া কলগছ, অমিতা, এইফালে পাণো বগাইছে, নাৰিকল গছ আছে। এইফালে চাওকচোন, এইফালে দোকান। আইতাহঁতৰ আপোনালোকক দেখুৱাই দিলোঁ। বহুত ৰ'দ পৰিছে, গতিকে কলা কলা দেখা হৈ গৈছে। এইখিনিয়ে আছিল। ত' আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। অলপ ভিতৰলৈ যাই লওঁ, বিৰাট গৰম পৰিছে। এয়া আছিল আজিৰ ভিডিঅ'টো। আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব, আৰু ভাল পালে লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা লাগিল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে দেন থেংক ইউ ছ' মাছ। আৰু যদি কাষত থকা বেল বটনটো এতিয়ালৈকে বজাই দিয়া নাই, প্লিজ বজাওক, যাতে মই আপলোড কৰা প্ৰত্যেক ভিডিঅ' আপোনালোকে নিজৰ মোবাইলত ন'টিফিকেশ্যনবিলাক পাই যায়। যদি বেলেগতো প্ৰেছ নকৰে তেতিয়াহ'লে মোৰ ন'টিফিকেশ্যনবিলাক নাপাব। গতিকে প্ৰেছ কৰি লওক, তেতিয়া ন'টিফিকেশ্যন পাব, প্ৰত্যেক ভিডিঅ' চাব পাৰিব। আৰু আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।